কঠিন কামত বেছি আনন্দ পোৱা যায়। সেইবাবে সৰলতাৰ আনন্দ পোৱাৰ বাবে মানুহে কঠিন কাম কৰা উচিত। আব্দুল কালাম। তোমাক নিজকে প্ৰথমতে ভালকৈ চলাবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা। লক্ষ্মীনাথ বেজবৰুৱা। শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। ৰাজা ৰামমোহন ৰায়। কাকো সৰু বুলি নাহাঁহিবা, কাৰণ ভৰিৰ তলৰ দুবৰি বনহে পূজাত লাগে। মূৰৰ ওপৰৰ বৰগছ নহয়। চাণক্য। যাৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কেতিয়াও ভগৱানক বিশ্বাস নকৰে। গুৰু নানক। স্কুল মোৰ মন্দিৰ, পঢ়া মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু। মহাত্মা গান্ধী। অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খোৱাৰ লক্ষণ। চাণক্য। জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা নকবা, আৰু যিজনে মিছা কয় তেওঁক বিশ্বাস নকৰিবা। গৌতম বুদ্ধ। জীৱনত সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট সময় আছে। সেই ধৈৰ্য ধৰা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। গৌতম বুদ্ধ। পৰিশ্ৰমেই হৈছে মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে, সেই মানুহৰ মনলৈ আত্মবিশ্বাস পোনা আপুনিয়েই আহে। হেমেন বৰগোহাঞিশ্ৰী।